ইয়াৰ মাজে মাজে গৈ আছোঁ এয়া মিষ্টাৰহঁতে কথা পাতি গৈ আছে বাৰু দেখাই আছোঁ চাই থাকক আপোনালোকে আমি যাব লগা হ'ল কলিয়াবৰত মোৰ মাৰ ঘৰ এয়া গাড়ীত তেল ভৰাবলৈ লৈছে তেল দিব কিমান হেৰি আজি মই আহিছোঁ ল'ৰা মামা আহিছে আৰু মোৰ মিষ্টাৰ আহিছে একদম মিষ্টাৰ মাত দিয়া মোৰ মিষ্টাৰ আমি গৈ আছোঁ এতিয়া তেলৰ কাৰণে ৰৈ আছোঁ তেল ল'ব গাড়ী তো আগলৈ ফুলে আমি নগাঁও আহি পাই গ'লোহি এইটো কোনটো ৰাস্তা নো আমি হোচগাঁৱৰ দি সোমাই গৈছোঁ এতিয়া আমি আমবাগান পামগৈ ন আমবাগান পাই নলতলিত উঠি যাম নলতলিৰ পৰা অলপ সোমাই গ'লে মোৰ মাৰ ঘৰ পোৱা যায় আৰু এই ৰাস্তাটোদি গ'লে সোনকালে পোৱা যায় আপোনালোক কোনোবা যদি আছে ঢিঙৰ পৰা তেজপুৰ বা নলতলিলৈ যোৱা এই ৰাস্তাটোদি যাব পাৰে ৰাস্তাটোও ভাল আৰু সোনকালে পোৱা যায় ফ্ৰেণ্ডছ মই ঘৰ আহি পালোহি বাৰু মই দেখাব পৰা নাই মই ইয়াত বিশেষ কাৰণ এটাত ঘৰলৈ আহিব লগা হ'ল মোৰ পাপাৰ ষ্টক হ'ল প্ৰেছাৰ তেখেত এতিয়া অসুস্থ সেইকাৰণে আহিলোঁ তেওঁক খবৰ ল'বলৈ ভাবিছিলোঁ বহুত কিবা হৈছে বুলি কিন্তু তেনেকুৱা বিশেষ একো হোৱা নাই বাৰু ভগৱানক ওচৰত সদায় প্ৰাৰ্থনা কৰিম তেওঁ সুস্থ হৈ উঠক মোৰ জন্মস্থান মায়ে আৰু মামা বহি আছে মই পিছফালে গৈ আছোঁ বাৰু দেখাম আপোনালোকক বেক কেমেৰা দি দেখাই আছোঁ মই এতিয়া পিছফালে গৈ আছোঁ বাৰু কিবা নিজৰ ঘৰখনেই অচিনাকি যেন লগা হ'ল আগতে ইয়াতে খেলি ধূলি আছিলোঁ এতিয়া কিবা মানে ছোৱালী কেনেকুৱা অনুভৱ ইয়াত ব্ৰইলাৰ ফাৰ্ম এখন আৰু এখনৰ কাম চলি আছে মই ব্ৰইলাৰ দেখাই আছোঁ বাৰু চাই থাকক দাদাই কাম কৰি আছে ব্ৰইলাৰ ক'ত আছেনো এখন নতুনকৈ সি বনাইছে মই ব্ৰইলাৰ ফাৰ্মত খুলিম কেনেকৈ দৰ্জাখন মই ফাৰ্মৰ ভিতৰত সোমাই গ'লে চাওকচোন পোৱালি কিমান টিকলা পোৱালি এয়া
যে কাকা গোট খাই আছে ভাত খাবা মাতিছে ভালকে আছে দেখি কি ধুনীয়া লাগে চাওকচোন মই ইয়াৰ পৰা দেখাম কিমানখিনি পোৱালি আছে চাব দেই চাওক কিমান পোৱালি জাক দৌৰা দৌৰি কৰি আছে দেখিছে পোৱালি আৰু এখন ফাৰ্ম পুৰণা ফাৰ্মখনৰ কাম চলি আছে তাত কাম কৰি আছে এইখনতে ৰাখিছে ডাঙৰতে তালৈও লৈ যাব ডাল দেখিছে কিমানডাল পোৱালি হৈ আছে খাই আছে এই টিকটিককেইটালৈ চাওকচোন কি ধুনীয়াকৈ খাই আছে এইকেইটা ধুনীয়াকৈ খাই আছে ভয় কৰিছে হয়তো আকৌ খুব মজা পাইছে ইয়াত আহি দৌৰি ফুৰিব পাৰিছে হাঁহ খেদি ফুৰিছে দেখিছে আহা দেখাই দিম আহা ব্ৰইলাৰ কণী নহয় ব্ৰইলাৰ কি পোৱালি মাতি আছে শুনা নাই ব্ৰইলাৰ পোৱালীয়ে সৰুটো খুৰাহঁত যামগৈ ভালেই হয়তো পোৱালি দেখাই আনো মাতা হাঁহ নহয় ব্ৰইলাৰ পোৱালি আগলৈ কিমান ফূৰ্তি পাইছে চাওকচোন পোৱালিবোৰ দেখি পাগলা হৈ গৈছেগৈ ধন সিহঁতে ইংৰাজী বুজি নাপায় কাম কাম ক'লে বুজি নাপায় আহা আহা বুলি কোৱা বেছিকৈ নদৌৰাবা শুন ভয় কৰিব ইয়াত আহি খুব ভাল পাইছে এফালে হাঁহ দেখিছে এফালে ব্ৰইলাৰ পোৱালি দেখিছে নিচিঞৰিবা তুমি ভয় কৰিব সিহঁতে চিঞৰি থাকিলে নকৰিবা শুন চাল থকা ছাগলী মাংস ল'বৰ কাৰণে ইয়াতে পোৱা যায় এইয়া মিষ্টাৰে চাল থকা ছাগলী মাংস ল'ব গৈছে এয়া পৰিৱেশ চাওকচোন ৰাস্তাৰ কাষত লিভাৰ থাকিলে বেছিকৈ দি দিয়ক হাড়ি ইয়াতে যোৱাই নাই খুৰা হাড়ি দেখোন মই নিজে বাছি দিছোঁ ন হাড় অলপ বয়ে আকৌ বিচাৰি থাকে যে নহয় মানে এখন মই নিজে দিছোঁ ইচ্ছা অকণমান গাঁঠি নিচিনা নাই ন গাঁঠিয়ে দিছোঁ এই মাংস আকৌ কাটিবা নে কি শেষ হোৱাৰ পিছত আৰু গেৰাণ্টি নাই নাই মই মানে যেনে তেনে
গৈছো তো ল'ৰা চিঞৰি আছে ঐ একে মাথাও নিলাম ন নিজেই কাম মাথাটো নেবেচা মানে মাথা নেবেচা বেছো হ'ল এইয়া মাংস লৈ আহি আছো এইয়া মাংস লৈ আহি গলো সেইটো আগফালে দিয়া সেইটো কি লৈ আহিছা তুমি জানো বেলিটো কি মজা লাগিছে এইটো ৰোড তেজপুৰ যোৱা ৰোড আৰু আমি ফালৰি কাটি এফালে আমবাগান ৰোডত সোমাম ঘৰ আহি পাই গ'লোহি বাৰু আগত ফ্ৰেছ হৈ লওঁ দেখাই আছোঁ তাৰপিছত মনে চোৱা এইটো দিনটো পোৱা নাই যে নিকুৱে আগলক দুইটা দস্তি হৈ আছে দেখিছেনে নাই চিপছ আৰু অৰিঅ' খাই আছে আৰু মই দেখাই দিম খুব ভাগৰ লাগিছে আপোনালোকক দেখাই আছোঁ হেল্ল' মই ফ্ৰেছ হৈ গ'লোঁ চাহ খাই ল'লোঁ বাৰু আমি আহোঁতে চিংৰা লৈ আহিছিলোঁ তাকে খালোঁ চাহ চিংৰাই চবেই খালোঁ আকৌ এতিয়া ভাতৰ যোগাৰ কৰোঁ আমি আহোঁতে আপোনালোকে দেখিছিলে ছাল থকা মাংস আনিছোঁ আজি মাংসখিনি দেখাই দিওঁ বহুত আছে এয়া ছাগলীৰ ছাল থকা মাংস এতিয়া ৰান্ধিম আৰু ৰেচিপিটো শ্বেয়াৰ কৰিম আৰু যদি নোৱাৰোঁ বেয়া নাপাব আপোনালোকে চাই থাকিব খুব ভাগৰ লাগিছে সেইকাৰণে হয়তো দেখাবও নোৱাৰিম ৰেচিপিটো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বাই বাই